কোচোন কিবা একদম নাকত ধৰিছে নেকি এনেকুৱা লাগিছে অ' মাই গড উৰি যাব গোটেই পাহৰি গৈছে মোক চুইচ দিব কৈছে দিয়া চুইচটো দিয়া প্ৰথমে এক নম্বৰ পুৰা স্পীডত ঘূৰিছে ন हेलो एवरीवन वेलकम बैक टू माय यूट्यूब चैनल और मैं जस्ट এই মাত্র ডিউটিৰ পৰা আহি পালো আহি পাই এইফালে বহাই দিছো ভাত বনাইছো আৰু হাজবেণ্ডে লৈ আহিছে মাংস এয়া ওপৰতে লগাই থৈ দিছে আৰু ভাত খোৱাৰ পাছত মই বনাম মাংস সবজি আৰু হাজবেণ্ডে মুটকে সোনকালে আহি পালে কামৰ পৰা আৰু কামৰ পৰা আহিয়ে মানে পুৰা আজি কামত লাগি গৈছে মানে কি হ'ল দেখাইছো আপোনালোকক আমাৰ এয়া এইটো ৰুমত ফেন আছে তো আমি আজিকালি এইটো ৰুমত নুহু ভিতৰত এইটো ৰুমত হোৱা হয় আমাৰ তো এইটো ৰুমত চাব পাৰে ফেন নাই ইংগাৰ নে কি এইটো আছে কিন্তু ফেন লগোৱা হোৱা নাছিলে তো হাজবেণ্ডে এয়া এইবোৰ কাম কৰি আছে আৰু আমাৰ আজি নিউ ফেন লগোৱা হৈছে এইটো চাব পাৰে এইটো আমাৰ বিয়াত গিফটত দিছিলে না হয় নাই হাজবেণ্ডৰ ফ্ৰেণ্ডে দিছিলে বিয়াত আমাক গিফট দিছিলে কোন অনিলে দিছিলে আচ্ছা সিলিং ফেন গিফট কৰিছিলে তো ফাইনালি আজি কামত আহিছে আমাৰ এইটো এইফালে হাজবেণ্ডে ফিটিং কৰি আছে কিবা আনিব গৈছিলা কি আনিলা হা এইটো কি অ আচ্ছা আচ্ছা এইটো লগাব লাগে জানো এইটো লৈ আহিলে আৰু ধুনীয়াকৈ এতিয়া ফিটিং কৰি দিব আৰু আমি কালি নে পৰহি দুদিন ইয়াত নুহুলো ন বিছনাত তলত বিছনা কৰি শুইছোঁ আৰু এইটো এতিয়া নেদেখাওঁ বাৰু কাৰণ একদম হালত বেয়া হৈ আছে এইটোৰ ভাত হৈ গ'ল কেনে মাৰিলে তিনিটা হৈ গ'ল নেকি ভাত হৈ গ'ল আৰু এইটো বন্ধ নকৰোঁ ভাত হৈ গ'ল তাৰ পাছত বনোৱা হ'ব মাংস বনাব অলপ টাইম লাগিব বাৰু কাৰণ এইফালে হাজবেণ্ডে বনাইছে কি চৰ্বত এইফালে নেমু টেঙা কাটি দিলোঁ নেমু টেঙাৰ ৰস উলিয়াই আছে আৰু এইটো কি স্প্ৰাইট তাৰপাছত এইটো পানী ফ্ৰিজৰ কিনি লৈ আহিছে এই দুটা মিক্স কৰি চৰ্বত বনাব বোলে আৰু পুদিনা অকণমান মোক খুন্দিব ক'লে ইয়াত দিয়া আছে গ্লাছৰ ভিতৰত আছে বাৰু চাওঁ অকণমান ইয়াত আছে ভিতৰত পুদিনা ধুনীয়াকৈ খুন্দি দিছোঁ তাত হাজবেণ্ডক বহুত দিনৰ পৰাই মন আছিলে খাবৰ কাৰণে ধুনীয়াকৈ খাম কৈ আছিলে ইমান দিনৰ পৰা যে ধুনীয়াকৈ চৰ্বত বনাই খাম কিমান 2 মুঠি নে কিমান আনিছিলে পুদিনা পাত গোটেইখিনি বেয়াই হ'ল কেইটা নে 3টা ভাল আছিলেহে সেইটোৱে মই এতিয়া ধুনীয়াকৈ চপা কৰি ইয়াত খুন্দি পিনে দিলোঁ আমাৰ কি হয় মানে বাহিৰত যিকোনো খাওঁ আমি আহি পিনে হাজবেণ্ডে ঘৰত বনাবই ষ্টাৰ্ট কৰিবই মানে মই ভালেই পাওঁ ঘৰতে খাব পাওঁ বাৰু কিন্তু কুঁহিয়াৰ জুচটোও খাই ভাল লাগে এইটো বনাব লাগে এইটো নহ'ব আৰু যোনবোৰ সহজ হয় সেইবোৰেই হ'ব তো চৰ্বত বনি আছে এইটোৰ গোল এইটো স্প্ৰাইট গোল क्या हुआ কি জাদু কি হৈছে ইস উৰি যাব গোটেই ক'ত শিকিলা এনেকা কৰি বহুত বেলেগ কিন্তু কোচোন কিবা একদম নাকত ধৰিছে নেকি এনেকুৱা লাগিছে অ' মাই গড কেনেকুৱা টেষ্টি বাল্ব আনিলা যে ক'ত এইটো ৰুমত ইয়াত লগাবা ন এইটো ৰুমত হেৰি কি পোহৰটো অকণমান কম পৰে হয় নাই চাবা ভালকৈ পৰিব ভালকৈ লগাবা চাবা চুইচটো দি ইমান ধুনীয়া লাগিছে বাহিৰত ক'ত অঁ এনি টাইম জ্বলি থাকিব এনেকুৱা কৰি দিবা যেতিয়া বাহিৰত যাম সেই তেতিয়া মানে অন কৰি দিম হয় নাই কিন্তু ওপৰত ঢুকি পাবা জানো ক'ত আছে তেন্তে ক'তা
মোক টৰ্চ জ্বলাব লাগিব নেকি দিয়া বাবু চুইচটো দিয়া অঁ আহিলে আজি তাৰ মূৰটো ভাল হৈছে হা 4 month 24 এইফালে চাব পাৰে মই মাংস বনাবৰ কাৰণে সব ৰেডি কৰি যোগাৰ পাতি সব ৰেডি কৰি থৈ দিছোঁ আৰু এতিয়া বনাবৰ কাৰণে আৰম্ভ কৰোঁ এইফালে কেৰাহী গৰম হয় তেলো গৰম হৈ গ'ল এতিয়া দিওঁ মই পিঁয়াজখিনি দি দিওঁ হ'লে নাই হোৱা তাৰ ফেন লগোৱা হ'ল ফিটিং হৈ গ'ল খালি লগাব বাকী আছে নেকি मोबाइल का नंबर छाड़ दे হ'ল হৈ গ'ল হা চুইচটো দিম পাহৰি গৈছে মোক চুইচ দিব কৈছে দিয়া চুইচটো দিয়া प्रथम एक नंबर কিহত দিছে এতিয়া ডাইৰেক্টটো দি দিয়া एक नंबर নাই একেবাৰে দি দিয়া নাছে হেৰি পাছত দি দিয়া হ'ল পুৰা পাছত দিছা ন পুৰা স্পীডত ঘূৰিছে ন এইফালে লাগি লাগি চব্জি কি হৈছে একো খবৰ নাই এইফালে চাব পাৰে চব্জিও ধুনীয়াকৈ হৈ গ'ল ভাত উলিয়াব লাগিব বহুত দেৰি হৈ আছে আমাৰো খাব লাগিব টাইম কেইটা হৈছে ক'বই নোৱাৰোঁ মইতো 8:30ত আহি পাইছিলোঁ ডিউটিৰ পৰা ৰুমটো অলপ চলপ চফা কৰিলোঁ একেবাৰেতো কৰা নাই বাৰু একেবাৰে এতিয়া কৰিবৰ কাৰণে সময় নাই আৰু এইফালে হাজবেণ্ডে আঁঠুৱা লগাই দিলে ইয়াত বহুত বেছি মহ সেইকাৰণে আঁঠুৱাটো আমাক লাগেই মানে আৰু এইফালে চফা কৰি দিলোঁ সাৰি মেলি চব ঠিক কৰিলোঁ তাৰপাছত আৰু যিদিনা মই ছুটি পাম সেইদিনা ধুনীয়াকৈ সেইবোৰ ঠিক কৰিম আৰু যিমান পাৰিলোঁ এতিয়া ৰাতি কৰি ল'লোঁ এতিয়া প্ৰায় 10টা মানে বাজি গ'ল আৰু এতিয়া পটাপট ভাত উলিয়াওঁ খাব লাগিব হাজবেণ্ডে গৈছে গা ধুবৰ কাৰণে তো মই ভাত উলিয়াই লওঁ তেতিয়ালৈকে আৰু এইফালে চাব পাৰে আমাৰ খানা ৰেডি হৈ গ'ল খাবৰ কাৰণে হাজবেণ্ড আৰু মোৰ দুয়োৰে উলিয়াই লৈছোঁ আৰু এতিয়া পটাপট খানা খাই লওঁ আৰু এইফালে হৈ গ'ল আমাৰ চিকেন ৰেডি এইফালে চালাড আছে ধুনীয়াকৈ ৰেডি কৰি দিছোঁ হাজবেণ্ড আহি আছে গা ধুই আৰু আমি গুড মৰ্ণিং গাইজ আৰু আজি হৈছে দেওবাৰ আৰু দেওবাৰ দিনা আমাৰ চাহ খোৱাটো মানে অলপ স্পেচিয়েলি বনি যায় কাৰণ আজি চাহ বনাই হাজবেণ্ডে এইফালে চাব পাৰে কি বনাই আছে বাবু চেৱৈ বনাইছে বৰ্তমান চাহ হোৱা নাই বাৰু প্ৰথম চেৱৈটো বনাব তাৰপাছত চাহ বনাব আৰু হাজবেণ্ডে বহুত স্পেচিয়েলিকৈ চাহ বনাই মোক ভাল লাগে খাই এনে নহ'লে আমি চাহ নাখাওঁৱেই ৰাতিপুৱা গাখীৰ খাওঁ ন গাখীৰটো আমি ধুনীয়াকৈ বইল কৰি লওঁ তাৰপাছত গাখীৰ খাই পিনে গুচি যাওঁ কাৰণ সময়েই নহয় এইবোৰ চাহ তাহ বনাই খাবৰ কাৰণে তো আমি বনাই খাওঁ অকল দেওবাৰে তো দেওবাৰে সেইটো কাৰণে হাজবেণ্ডেই চাহ বনায় আৰু ভালো লাগে বেলেগ কোনোবাই বনালে মানে সেইটো কাৰণে হাজবেণ্ড আজি বনাইছে কাৰণে বহুত বেছি ভাল লাগিছে কি দিবা ইয়াত চেনিটো পাছতহে দিয়ে এতিয়াই দি দিলা যে নহয় পাছত দিব লাগে হেৰিটো দিয়া পাছত গাখীৰটো দিয়া পাছত তো হ'লেও গাখীৰটো দিয়া পাছত দিব লাগিছিলে ন টাইট হৈ যাব ন একো নহয় হ'ব দে বনাচোন খাম বাৰু ভালেই বনোৱা পিছে তুমি আৰু আজিতো মোৰ ডিউটি আছে বাৰু দেওবাৰ দিনা মোৰ ডিউটি থাকে তোমাৰ আছে নাই ডিউটি আজি ডিউটি আছে সঁচাকৈ আছে যাবা
কালি বহুতকেইটা আহিছে নহয় স্কুটি সার্ভিসিংৰ কাৰণে এটা আজি শেষ হোৱাই নাই কালি কাম বহুত পেণ্ডিং আছে এক্সিডেণ্টেল গাড়ী আছে সব ঠিক কৰিব লাগে সেইকাৰণে যাব লাগিব নেকি যোৱাবাৰটো গোটেই মাহটো তোমাৰ মানে কি এদিনো ছুটি চাগে নল'লা হয় নাই এইবাৰো ছেম তেনেকাই হ'ব নেকি এবাৰ এনেকৈ হ'ব আৰু ঘৰ যোৱাকেইটা কেইদিন ঘৰ যোৱা কেইদিন সেইকেইটা দিনতে ঘৰ যোৱাকে সেইকেইটা দিন মানে কি ঘৰ যোৱা সেইকেইটা দিন এবচেণ্ট হ'ল সেইবোৰ মানে আজি দেওবাৰে কামবোৰ কৰি দিলে মেনেজ হৈ যাব নেকি মেনেজ হ'ব আৰু অলপ চলপ এবচেণ্টটো এবচেণ্টে হ'ব না সেইটোও হয় গুৱাহাটীত ইলেকশ্যন কেতিয়া আছে আমাৰ তাতো 19 তাৰিখে হৈ গ'ল আমি গৈ আহিলোঁ ইয়াত কেতিয়া আছে ইয়াত অসমৰ 7 তাৰিখ আছে নেকি 7 তাৰিখে মে ন মে মাহৰ 7 তাৰিখ তা এইটোৱে লাষ্ট বোলে হয় নাই মানে শেষ হ'ব এনেকৈ শুনিছিলোঁ মই নাজানো পিছে তুমি যাবা মোক থ'বৰ কাৰণে আজি হয় নাই মোক থৈ পিনে ডিউটি গুচি যাবা এতিয়া চাহ বনাবা নেকি তোৰ মিঠা বাৰ্গাৰ কি হ'ল আজি নাই না কৈছিলা নে যেনে মিঠা বাৰ্গাৰ বুলি মিঠা বাৰ্গাৰ নাই আজি আজি অকল চেৱৈ আৰু চাহ খাম আৰু এইফালে চাব পাৰে আমাৰ চেৱৈ হৈ গ'ল আৰু হাজবেণ্ডে লৈ গ'ল চাহ মই ভাবোঁ যে আজি দেওবাৰ দিন খানা চানা বনাব নাই এখন দেৰিকৈ শুম কিন্তু হাজবেণ্ডে ভাবে আজি দেওবাৰ দিন অকণমান সোনকালে উঠিম চাহ বনাই খাম আৰু ৰাতিপুৱা কৈও মোক কেতিয়াবা ফুৰিব যাম বুলি বাহিৰত অকণমান কেতিয়াও মোৰে লেট হয় কাৰণ মোক মনটোত লাগি থাকে ন যে নাই আজি দেওবাৰ হয় আজি অকণ দেৰিকৈ উঠিম হাজবেণ্ডে ভাবে আজি সোনকালে উঠিম অকণমান ফুৰিব যাম কিন্তু কেতিয়াও নহয় এইটো তো আহক আমি চাহটো খাই লওঁ আৰু আমি ডিউটি যাবৰ কাৰণে ওলাই গ'লোঁ হাজবেণ্ডৰো ডিউটি আছে মোক থৈ পিনে হাজবেণ্ড গুচি যাব ডিউটি লগাই দিছোঁ নলগাৰ কাৰণে যে ফাইন ভৰাৰ কাৰণে তেতিয়াৰ পৰা আৰু এনেকুৱা মনে নাযায় আহি পাই গ'লোঁ মই পাৰ্লাৰ আৰু হাজবেণ্ডে এতিয়া যাব ডিউটি এইটো খুলি দিয়া যোৱা হাজবেণ্ড গ'ল ময়ো আহি পাই গ'লোঁ পাৰ্লাৰ বৰষুণ দিব চাগে বতাহ মাৰি আছে তো ময়ো পটাপট যাওঁ নহ'লে বাটতে মই বৰষুণ পাম আৰু এইফালে ছাতিও অনা নাই ঘৰ আহি পাইছোঁহি গেট ওচৰত আহি পাই গ'লোঁ আৰু এইফালে ভাত কেৰেলা লৈ আহিছোঁ লগত এইটো চাব পাৰে আমাৰ গেটটো হাজবেণ্ড ঘৰতে আছে আহিলে ডিউটিৰ পৰা এতিয়া চাওঁ হাজবেণ্ডে কি কৰি আছে চাব লাগিব গমেই পালে গেটটো খুলিলোঁ মনে মনে চাম বুলি ক'লেও চাব নোৱাৰি ক্ৰিকেট চাই আছে চাগে বাবু এইটো খেল চাই আছে আৰু এইটো কাৰণে মোক কৈছে আজি ৰাতিপুৱাই মই আজি তোমাক আনিব নাযাওঁ তুমি নিজে গুচি আহিবা দেই মোক কৈছে কাৰণ আজি কি IPL আছে বোলে মই চাম বুলি কৈছে তাৰপিছত আৰু ডিষ্টাৰ্ব নকৰিলোঁ তাক চাব দিলোঁ গাইজ সেইফালে চাব পাৰে ইউনিফৰ্ম চেঞ্জ কৰি চিধা আহি গ'লোঁ এয়া পাকঘৰত আৰু এতিয়া মই খানা বনাবৰ কাৰণে ষ্টাৰ্ট কৰিম আৰু কিনো বনাম একো তেনেকুৱা নাই বনাবৰ কাৰণে আজি চিম্পুল নিৰামিষেই হ'ব ভাত বনাম দালি বনাম আৰু বেঙেনা ফ্ৰাই কৰিম বুলি ভাবিছোঁ আৰু এতিয়া আপোনালোকে চালে ভাত কেৰেলা লৈ আহিছিলোঁ ভাত কেৰেলা ফ্ৰাই কৰি দিম আৰু আপোনালোকক মোৰ ভিডিঅ' চাই যদি ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বেলেগ এটা ভিডিঅ'ত আকৌ লগ পাই আছোঁ এতিয়াৰ কাৰণে বাই বাই